চাক যোৱা বছৰ আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত MIL ছাবজেক্টত মানে 100 মাৰ্কছ পাব এনেকুৱা ল'ৰা ছোৱালীক 3 লাখ টকা দি পেলাই তেখেতসকলক মানে পুৰস্কাৰ প্ৰদান কৰা হ'ব আৰু সম্বৰ্ধনা জনাব চৰকাৰীভাৱে আৰু যিসকল ছাত্ৰ ছাত্ৰী সমগ্ৰ BTC অঞ্চলৰ পৰা টপ 10 পাবলৈ সক্ষম হ'ব চৰকাৰী বিদ্যালয়সমূহৰ পৰা তেনেকুৱা ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আমাৰ BTC চৰকাৰে এজনত 5 লাখ টকা তেওঁলোকক দি পেলাই পুৰস্কাৰ দিয়া হ'ব এই কথা ঘোষণা কৰা হৈছে 2026 চনৰ এতিয়া মানে টোটেল মানে তেখেতৰ গৰাকী ছাত্ৰ ছাত্ৰী এতিয়া পাবলৈ সক্ষম হ'ব আমাৰ BTC চৰকাৰে আমাৰ BTC অঞ্চলৰ ছাত্ৰ ছাত্ৰীক 5 লাখ টকা আৰ্থিক সাহায্য দি পেলাই তেখেতলোক সম্বৰ্ধনা অনুষ্ঠান পতা হ'ব সো ইয়াৰ বাহিৰেও আমি পাৰ্টি হিচাপে প্ৰতিটো জিলাত 25,000 নগদ ধন দি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছিল এটো হল মানে জিলা ভিত্তিত এটো পাৰ্টি ওয়াইজত কৰা হৈছিল আৰু এইবাৰ মানে চৰকাৰে ভাবে কৰিবৰ কাৰণে এটা পৰিকল্পনা কৰি আছে অলৰেডি ঘোষণাও দিছে MIL সাবজেক্টত 3 লাখ টকা আৰু টপ 10 বিলাকক 5 লাখ টকা তাৰ ফালৰ পৰা দিয়া হ'ব আৰু যি 25,000 টকা দিয়াৰ মই কথা উল্লেখ কৰিল আপোনাৰ আগত হেতু হল মানে পাৰ্টি ফালৰ পৰা দিয়া হৈছিল জিলা ভিত্তিত এবাৰ মানে টপ 10 বিলাকক দিয়া হ'ব MILত মানে 3 লাখ টকা MIL সাবজেক্ট অসমীয়া MIL হ'ব পাৰে বড়ো MIL হ'ব পাৰে বা বেংগলী MIL নেপালী MIL যিকোনো MIL সাবজেক্ট যিসকলে মানে 100 মাৰ্কছ পাবলৈ সক্ষম হ'ব তেনেকা ছাত্ৰ ছাত্ৰীক 3 লাখ টকা আৰু টপ 10 বিলাকক 5 লাখ টকা কিন্তু আমাৰ BTCৰ মানে বাকিন্দ হ'ব লাগিব আৰু BTCৰ মানে আমাৰ চৰকাৰী বিদ্যালয়ৰ পৰা ল'ৰা ছোৱালী হ'ব লাগিব আমাৰ ডিপাৰ্টমেন্ট আছে শিক্ষা বিভাগ আছে শিক্ষা বিভাগৰ পৰা আমাৰ BTCৰ পৰা যিসকলে পালে ইতিমধ্যে টপ 10 এটো অলৰেডি ডাটাবিলাক আমি কালেকশন কৰিলো 2026 আৰু 2027 চনতো তেনেকা যদি আমাৰ ল'ৰা ছোৱালী যদি নম্বৰ পাবলৈ সক্ষম হয় তেওঁলোকক মানে সম্বৰ্ধনা অনুষ্ঠান পতাব চৰকাৰীভাৱে কৈছো যে ছাত্ৰ ছাত্ৰী তেওঁলোকে নিজৰ ভৱিষ্যত জীৱনক লৈ ফেলে তেওঁলোকে সিৰিয়াস হ'ব লাগে ভালকে পঢ়া শুনা কৰিব লাগে গাৰ্জেন বিলাকক মানে ঘৰখনৰ এটা পৰিৱেশ মানে কৰিব লাগে আৰু আমাৰ শিক্ষা গুৰুসকলেও মানে ছাত্ৰ ছাত্ৰী বিলাকক যথেষ্ট মানে কষ্ট কৰে তেওঁলোকে আৰু ছাত্ৰ ছাত্ৰীসকলে কেনেকে মানে সুনাম কৰি আনিব পাৰে এই বিদ্যালয়সমূহৰ পৰা বা আমাৰ এই BTC অঞ্চলৰ পৰা শিক্ষাগুৰুসকলেও মানে যথেষ্ট সহায় আগবঢ়াব লাগে আৰু গাৰ্জেন বিলাকৰো সহায় সহযোগিতা লাগে আৰু সমাজখনৰো লাগে ছাত্ৰ ছাত্ৰীবিলাকে নিজৰ ভৱিষ্যতক লৈ ফেলে গুৰুত্ব দিব লাগে আৰু সিৰিয়াস হ'ব লাগে পঢ়া শুনাত কষ্ট কৰিব লাগিব তেওঁলোকে আৰু কষ্ট কৰিলে ভাল ফলাফল পাব আৰু তেওঁলোকৰ ভৱিষ্যত মানে উজ্জ্বল হ'ব এইখিনি কথা মই ছাত্ৰ ছাত্ৰীক সদায় মানে এডভাইস দি আছো ডট কোৱালিফাই হোৱা এতিয়া মানে এপ্লিকেশন বিলাক আমি সংগ্ৰহ কৰি আছো ইতিমধ্যে 6 জন ল'ৰা ছোৱালী আমাৰ BTCৰ IIT কোৱালিফাইড আৰু তেওঁলোকৰ কাউন্সেলিং হৈ গ'ল আৰু এডমিশন কনফাৰ্ম হৈ গ'ল তেনেকা একেবাৰে দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালী যিসকলৰ মানে এডমিশন ল'বলৈও টকা নাই তেনেকা ল'ৰা ছোৱালীক 5 লাখ টকা আৰ্থিক সাহায্য আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে ইতিমধ্যে দিছে আৰু যিসকল NEET NIT NEET পৰীক্ষা পাছ কৰাৰ পিছত IIT আৰু NEET JEE আছে JEE পাছ কৰিলে যে তেনেকা ল'ৰা ছোৱালী অতি মানে দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীক মানে আমাৰ চৰকাৰ ফালৰ পৰা তেওঁলোকৰ এডমিশনৰ সহায় আগবঢ়াব আৰু এমাউণ্টটো মানে কেইদিনমান পিছত আপোনালোকক আমি জনাই দিম এতিয়া